লাখ লাখ কৃষকসকলৰ বাবে ভাল খবৰ। বানপানীত খেতি নষ্ট হৈছে নেকি? চৰকাৰে দিব ক্ষতিপূৰণ। অথবা খৰানৰ বাবে আপোনাৰ খেতি নষ্ট হৈছে নেকি? বান্দৰে ফচল খালে, হাতীয়ে নষ্ট কৰিলেও আপুনি পাব ধন। এই ধন পাবৰ বাবে আপুনি আবেদন কৰিব লাগিব। আবেদনৰ শেষ সময় 31 জুলাই। ইয়াৰ ভিতৰতে আপুনি আবেদন কৰিব লাগিব। এই মুহূৰ্তত আহি পৰিছে লাখ লাখ কৃষকসকলৰ বাবে ভাল খবৰ। খেতি নষ্ট হ'লে লাভ কৰিব ক্ষতিপূৰণ। বানপানী অনথা খৰাং বতৰৰ বাবে খেতি নষ্ট হ'লে আপুনি পাব ধন। আপোনাৰো খেতি বাতি নষ্ট হৈছে নেকি? এতিয়া আৰু চিন্তা কৰিব নালাগে। ফচল বীমা কৰিলেই এই ক্ষতিপূৰণ আপুনি লাভ কৰিব। 31 জুলাইৰ ভিতৰত নাম পঞ্জীয়ন কৰক। কৃষকসকলৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। নম্বৰটো হৈছে 14447। এই নম্বৰত যোগাযোগ কৰক। আপুনি যিমান পাৰে সোনকালে কৰক আবেদন। ভিডিঅ'টো ভাল লাগিলে আপোনাৰ পৰিয়ালবৰ্গৰ লগত এটা শ্বেয়াৰ কৰি পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব।